কলিয়াবৰৰ আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত হাৰিভাঙ্গাত ইটাভাটা কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘাত। ইটাভাটাটোৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীক আক্ৰমণ কৰি অবৈধভাৱে ইটাভাটাটো দখল কৰাৰ চেষ্টা আন এক পক্ষৰ। ইপিনে গুণ্ডা বাহিনীৰ আক্ৰমণত আহত MBI ইটাভাটাটোৰ স্বত্বাধিকাৰী ৰামানন্দ মণ্ডল। লাউখোৱা মৌজাৰ হাৰিভাঙ্গাত 10 বিঘা মাটি আইনগত প্ৰক্ৰিয়াৰে ভাড়াত লৈ MBI নামৰ ইটাভাটাটো স্থাপন কৰিছিল ৰামানন্দ মণ্ডলে। 2028 চনৰ ফেব্ৰুৱাৰী মাহলৈকে এই চুক্তিৰ ম্যাদ আছে যদিও মাটিৰ গৰাকী সুৰঞ্জন মণ্ডলে চুক্তি ভংগ কৰি হাতত তুলি ললে আইন। হাৰিভাঙ্গাৰ চৰকাৰী গাঁওবুঢ়া মাধৱ ৰয়ক লগত লৈ সুৰঞ্জন মণ্ডলে গুণ্ডা বাহিনী লগাই ইটা উদ্যোগৰ গৰাকী ৰামানন্দ মণ্ডল আৰু কৰ্মচাৰীক আক্ৰমণ কৰি ইটাভাটাটো অবৈধভাৱে দখল কৰে। ইটাভাটাটোৰ প্ৰয়োজনীয় নথিপত্ৰ জ্বলাই লুটপাট কৰাৰ লগতে বহু সামগ্ৰী নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে। দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰামানন্দ মণ্ডলক উন্নত চিকিৎসাৰ প্ৰয়োজন। ঘটনা সংক্ৰান্তত আমবাগান আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। কি হল আপোনাৰ লগত? আমাৰ লগত কালি মাৰপিট কৰিলে আহিলোঁ, যেতিয়া আমি থানাত কেছ দিলোঁ, কেছ লোৱা নাই, চিভিলত গৈছোঁ, তাৰপৰা এই মেডিকেলত গ'লোঁ। এতিয়া ভাড়াত সোমাব নিদিয়ে, সপ্তাহৰ পৰা যিমান টকা আছিল বিক্ৰী ভাতা সেইটো লৈ গ'ল। এতিয়া কিমান নথি পত্ৰ আছিল পিছত মাটিৰ আৰু চালান বুক আৰু যিমান হিচাপ পাতি চব লৈ গ'ল, একো নাই। CC কেমেৰা আছিল ভাঙি দিলে, এতিয়া ভাড়াত সোমাব নিদিয়ে। এতিয়া বন্ধা মানে ৰাস্তাত থিয়ে থাকে, এতিয়া কি কৰিম আমি? লাগিলে মৰি যাওঁ, কিন্তু ভাড়াত সোমাই দিয়ক আমাক। মাৰপিট কৰি সুৰঞ্জন মণ্ডল, তাৰ ল'ৰা অৰ্পণ মণ্ডল। আৰু বস্তু বাহিনীবিলাক নষ্ট কৰিছে? বস্তু বাহিনী একো নাই, পিছত চব লৈ গ'ল। যিমান টকাটো আছিল 72,000 টকা বিক্ৰী, সপ্তাহৰ বিক্ৰী আছিল, পেমেণ্ট আছিল শনিবাৰে। যিমান আছিল খাতা পত্ৰ যি আছিল, গেছ টেছ চব লৈ গ'ল। CC কেমেৰা আছিল, TV আছিল, মোবাইল আছিল, চব লৈ গ'ল, একো নাই। মোবাইল লৈ গ'ল, এতিয়া ভাড়াত সোমাব নিদিয়ে। এতিয়া গুণ্ডা বাহিনী ৰাখিছে, এতিয়া ভাড়াত সোমাব নিদিয়ে। 30 তাৰিখ আছিলে, মই কামত গৈছিলোঁ, তো মোৰ মোবাইল কল আহিছে যে বাটাত কিবা প্ৰব্লেম হৈ আছে, দেউতাক মাতিলে। মই কামৰ পৰা গুচি আহি দেউতাক চিৰিয়াছ কণ্ডিশ্যনত থানাত লৈ গ'লোঁ। থানাত গৈছিলোঁ, কোনো ৰেঞ্চপচ নাই, আৰু থানাৰ পৰা ওলাই মই মেডিকেলৰ পৰা লৈ গৈছোঁ, আৰু এজনী আছিলে। পিছত সেইটো কৰাই থানাত তোমালোকে এজাহাৰ দিছিলে নাই? থানাত এজাহাৰ আগতে দিয়া নাই, থানাৰ লগৰ মানুহ এজনী আছিলে। পিছত এজাহাৰ দিয়া হ'ল নাই? এজাহাৰ দিয়া হ'ল। এজাহাৰ দিয়াৰ পিছত কি হ'ল এইটো কোৱা? পিছত গৈছিলোঁ, 1 ঘণ্টামান ৰখাই থৈছে, কিবা বোলে ছাৰে কৈছে যে ৰেষ্টত আছে। পিছত গৈছোঁ, যোৱাৰ পিছত 1 ঘণ্টামান ৰখাই দিলে, পিছত কৈছে যে সন্ধিয়া টাইমত যাব লাগে। পিছত গ'লোঁ, পিছত আৰু 1 ঘণ্টা ৰখাই দিছে। ৰখাই দিয়াৰ পিছত ছাৰে কৈছে যে কালি 10টা বজাত তোক ফোন কৰিম, তই আহি যাবি। এতিয়ালৈকে ফোন অহা নাই। তোমালোকৰ এজাহাৰখন ৰাখিলে নাই? ৰাখিছে। সম্পূৰ্ণকৈ ৰাখিছে, কিন্তু কেছটো পোৱা নাই। তেওঁলোক ইয়ালৈ আহিছিল নেকি জেগালৈ, ঘটনাস্থলীলৈ আহিছিল? নাই, অহা নাই, কোনো ৰেঞ্চপত নাই। সম্পূৰ্ণকৈ ক'বা কথাটো যে আমি দিলোঁ, তাৰপিছত কোনো ৰেঞ্চপত নাই। পুলিচ আহিছে নাই? পুলিচ নাহিলে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক,
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব